हेलो फ्रेंड्स मैं अन्य एटा भिडिओले आपनालोকক स्वागतम जनाइছো। আজি মই सजना रेसिपि एटा লৈ পেলাই आपनालोকৰ মাজলৈ আহিছো। এয়া মই सजना আৰু আলু কাটি পেলাই পানীত তিয়াই থৈ দিছো আৰু এয়া মই নহৰু কাটি লৈছো আৰু এডোখৰ আদা লৈছো আৰু লগতে এটা পিয়াজ লৈছো আৰু মই অলপ সৰিয়হ 1 ঘণ্টা মানৰ আগতে তিয়াই ৰাখিছিলো। সৰিয়হ তিয়াই থৈ দিলে তিতা নালাগে, সো মই সৰিয়হ বনালে অলপ টাইম তিয়াই ৰাখো। এতিয়া মই সৰিয়হখিনি অকমান মিক্সিত মাৰি ললো আৰু লগতে আদা নহৰুখিনি খুন্দি ললো আৰু এটা বিলাহীও লৈছো, মই বিলাহীও দিম। এফালে মই কেৰাহী পাতিয়ে থৈছো, তেল গৰম হৈ আছে। ঠিক আছে, ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব। আৰু আপোনালোকে এনেকৈ সজনা চৰচৰি বনাই খায়নে মোক কমেন্ট এটা কৰি জনাব। আৰু যদি নাই খোৱা তেতিয়াহলে খাই চাব, ভাল লাগে খাই। মোৰ মিষ্টাৰে এই সজনা চৰচৰিখন খাই বহুত ভাল পায়। তো আজি মই বনালো কাৰণে ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। ঠিক আছে, মোৰ ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে তেতিয়াহলে এটা লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব। ইয়াতে মই পিচি থোৱা সৰিয়হখিনি দি দিলো আৰু লগতে অলপ জিৰা গুৰি দিলো, অলপ ৰেড চিলিও দিলো আৰু এতিয়া বিলাহীকণ দি দিছো। এখন হাতে মোবাইল ধৰি এখন হাতে সবজি লৰাবলৈ প্ৰবলেম হ'ল কাৰণে মই সৰিয়হ দিয়াখিনি মই ভিডিও কৰি ৰাখিব নোৱাৰিলো। মোৰ চৰচৰি হৈ গৈছে। ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।